এইয়া চাওক দেখিছেনে বাছ সোমাইছে আৰু আকৌ ওলাই যাব সোমাব ওলাই যাব পুৰা এনি টাইম মিনিটে মিনিটে এতিয়া 12টা একাউণ্ট হৈছে আপোনালোকক দেখাই দিছোঁ চাওক মই আছোঁ কেৰেলা ৰাজ্যৰ এৰ্নাকুলাম ডিষ্ট্ৰিক্টৰ ছাব ডিষ্ট্ৰিক্ট প্ৰেমবাবু এটা চৰকাৰী বাছ ষ্টেণ্ডত আছোঁ বৰ্তমান মই আলোৱা যাবলৈ এইটো টাইমত মই উপস্থিত হৈছোঁ আপোনালোকক মই লাইভ প্ৰুফ দেখাই দিছোঁ চাওক এয়া বাছ সোমাইছে আকৌ এখন ওলাই যাবই এতিয়া চ' এতিয়া কথাটো হ'ল যে কি আমাৰ অসমতো যদি এনেকৈ 24/7 আৱাৰ্ছ যদি ছাৰ্ভিচটো অৰ্থাৎ সেৱাটো পালোঁহেঁতেন মানুহৰ কিমান সহায়ৰ হাত হ'লহেঁতেন আপোনালোকে চাওকচোন কিন্তু আমাৰ অসমত 10 বজাৰ লগে লগে বা 9 বজাৰ লগে লগে পুৰা ঠাণ্ডা হৈ থাকে মই এখন এতিয়া বাছ ষ্টেণ্ডত থকা এখন টি শ্বপৰ পৰা মই ভিজুৱেল লৈছোঁ আৰু চাহ খাই খাই এই আমেজ লৈ আছোঁ বৰষুণো দি আছে নিশ্চয় মন কৰিব পাৰিছে চাগে কিন্তু এতিয়া কথাটো হ'ল কি মই এই ভিডিঅ'টোৰ যোগেদি মই অসমখনৰ তুল্য তাচ্ছিল্য কৰিবলৈ যোৱা নাই কেৰেলাৰ লগত মই কম্পেয়াৰ কৰিবলৈ যোৱা নাই কিন্তু আমি এটা কথা যদি চাবলৈ যাওঁ কেৰেলাখন বহুতেই সৰু ৰাজ্য আমাৰ অসমতকৈও কিন্তু আমাৰ অসমত কিয় নোৱাৰে অসম ৰাজ্যখন ডাঙৰহে কিন্তু কামবিলাক সৰু সৰু কিন্তু আপুনি তাৰ উপৰি তদুপৰি যদি আমি চাওঁ কেৰেলা ৰাজ্যখন